হেল্ল' তেজপুৰ কি খবৰ সকলো নিশ্চয় ভালে আছে আকৌ এটা নতুন ভিডিঅ' লৈ মই মৰমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ মোৰ লগত এটা ভাইটিও আছে ভাইটিটো ইউটিউবত ওলাইছে সি কৈছে ময়ো ইউটিউবত ওলাম দেই নমস্কাৰ কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী ত্ৰিশাংকু শিৱম ত্ৰিশাংকু শিৱম তাৰ নাম আৰু ময়ো বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ অলপ স্ক্ৰীনৰ প্ৰব্লেম হৈ আছিলে চ' কেমেৰা সন্মুখত ওলাবলৈ অকণমান দিগদাৰ পাইছিলোঁ গতিকে আজি ভাবিলোঁ ঘৰত চবে তাক পন বুলি মাতে তো মই ভিডিঅ' দিব পৰা নাছিলোঁ স্ক্ৰীনৰ প্ৰব্লেমৰ কাৰণে গতিকে আজি ভাবিলোঁ আজি বিজয়া দশমী আৰু এইবাৰ পূজাও চোৱা নহ'ল পূজা চাবলৈও যাব নোৱাৰিলোঁ এই বতৰ দেখিছে কেনেকৈ বিধি পতালি দিছে চ' আজি দেৱী বিসৰ্জন দিব বিজয়া দশমী গতিকে আমাৰ পিঠাখোৱা যিখন চেণ্টাৰত পূজা পতা হয় দুৰ্গা পূজা একদম বিহগুৰি সৰ্ববৃহৎ যিমান পূজা হয় তাতকৈ আমাৰ পিঠাখোৱা চেণ্টাৰ পূজাখন বহুত ডাঙৰ হয় আৰু ইমান ডেক'ৰেশ্যন নকৰে যদিও কিন্তু মানুহ যথেষ্টখিনি মানুহ হয় কাৰণ মানে এইটো চেণ্টাৰ পইণ্ট ন গতিকে মানুহ হয় কিন্তু এইবাৰ বতৰটো দেখিছে এনি টাইম বৰষুণ আহিয়ে আছে গতিকে তাৰ বাবে অলপ মানুহ কমিছে আৰু ব্যৱসায়খিনিও যিসকলে দোকান চোকান দিছিলে তেওঁলোকৰ অলপ লোকচান হৈছে কিয়নো এইবাৰ চাইনা মাল বয়কট কৰিছে চব ইণ্ডিয়া মাল আগতে যেনেকৈ ধৰ চাইনা মাল কিনি আনে কিন্তু এইবাৰ ইণ্ডিয়া মাল সেনেকৈ কিনিব পৰা নাই যিটো 20 টকা দামত আগতে কিনি আনে সেইটো এতিয়া 40 টকা 50 টকা সেনেকুৱা দামত কিনি আনিবলগীয়া হৈছে গতিকে সেইবোৰ এবাৰ একদম পূজা বেয়া হৈছে তো ময়ো ভিডিঅ' দিব পৰা নাছিলোঁ গতিকে আজি বিজয়া দশমীত আপোনালোকক দেখাম বুলি ভাবিছোঁ কেনেকৈ বিসৰ্জন দিয়া হয় সকলোখিনি দেখাম আৰু এটা নিমন্ত্ৰণো আছে এজন ছাৰে কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলে তালৈ যাম গতিকে সকলোখিনি দেখাম আৰু শেষত বিজয়া দশমী আজি ভাচনি পিঠাখোৱা চেণ্টাৰ গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখনেই হৈছে পিঠাখোৱা চেণ্টাৰ আটাইতকৈ ডাঙৰ পূজা যিখন পূজাত বিহগুৰি বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আৰু দেৱী মাত আশীৰ্বাদ লয় মহালয় পাকে বিসৰ্জনলৈকে একদম ইয়াত বিৰ দি বাট নোপোৱা অৱস্থা হৈ থাকে আৰু এয়া দেখিছে পুৰোহিতে বিজয়া দশমী যি শেষ কাৰ্য সেয়া সম্পূৰ্ণ কৰিবৰ বাবে আগবাঢ়িছে আৰু এয়া দাপোনখনত দেৱী মাৰ যি শেষ প্ৰতিমূৰ্তি সেয়া দাপোনখনত উঠাব চেষ্টা কৰে আৰু সকলোকে আশীৰ্বাদ ল'বৰ বাবে তেওঁ আহ্বান জনায় আৰু ময়ো ভিডিঅ' কৰি ৰাখিছোঁ এই বস্তুটো সকলোৱে চাব নাপায় গতিকে তথাপিও চোৱাবৰ বাবে মই চেষ্টা কৰিছোঁ বহুতে নেদেখে এই বস্তুটো গতিকে মই ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকেও চাওক আৰু মনৰ পৰাই সেৱা লওক এতিয়া বোলক মুনীন্দ্ৰ চাই এটা খানা দিছে সেই খানাটো খাই আহোঁ দাদা এজনৰ ঘৰত আপোনালোকে সকলোৱে গম পাইছিল যে অসমৰ ভিতৰত কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলে আমাৰ বিহগুৰি চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় মীনাক্ষী গোস্বামী বাইদেউ আৰু সেইখন স্কুলৰে আৰু এজন ছাৰে কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলে গতিকে সেই ছাৰজনে আজি এটা খানা দিছে গতিকে খানাটো খাব আহিছোঁ আৰু ছাৰৰ লগতো কথা পাতিম ছাৰে কেনেকৈ বঁটাটো পাবলৈ সক্ষম হৈছিলে গতিকে ভিডিঅ'টো চাই যাওক আৰু আজি খানাটো খোৱাৰ পিছতে আপোনালোকক ভাচনিলৈ লৈ যাম ভাচনি চোৱাম তো যোনে কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলে আমাৰ মীনাক্ষী গোস্বামী বাইদেউ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় তো তাতে আৰু এজন ছাৰে কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলে গতিকে সেইজন ছাৰে আজি খানাটো দিছে গতিকে ছাৰক সুধিব বিচাৰিছোঁ ছাৰ এই বঁটাটো যে লাভ কৰে এই বঁটাটো লাভ কৰোঁতে কিবা এপ্লাই কৰিব লাগেনে নে কিবা বেলেগ অভিজ্ঞতা ভিত্তিত দিয়ে কেনেকুৱা ধৰণৰ অভিজ্ঞতা ভিত্তিত দিয়ে এইটো এটা গভৰ্ণমেণ্টৰ ব্যৱস্থা তাত আমি যিবিলাক শিক্ষকে বঁটাটোৰ কাৰণে নিজকে যোগ্য বুলি ভাবে তাৰ কাৰণে আবেদন কৰিব লাগে চৰকাৰী আবেদনৰ ব্যৱস্থা আছে সেই আবেদনৰ লগত কিছুমান তথ্য দাখিল কৰিব লাগে নিজে এজন শিক্ষক হিচাপে যিখিনি কাম কাজ কৰাৰ উপৰি সামাজিক জীৱনত তেওঁ কি কি কাম কৰিছে নিজৰ অঞ্চলটোত সেই কথাবিলাকৰ বিভিন্ন চাৰ্টিফিকেটবিলাক তাৰমানে জমা দিব লাগে আৰু এইবিলাক গোটেইবিলাক চাই চিতি আমাৰ জিলা যি প্ৰশাসন আছে জিলা প্ৰশাসনৰ ফালৰ পৰা এই বঁটাটো দিয়া ব্যৱস্থা কৰে তো গম পালে গোটেইখিনি চাৰ্টিফিকেট কিবা সকলোখিনি জমা দিব লাগে তাৰ ওপৰত ভিত্তি কৰিহে যোগ্যজনকহে কৃতি শিক্ষকৰ বঁটা দিয়া হয় গতিকে এই সুযোগতে ছাৰক মই মোৰ চেনেলৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ গতিকে এইখিনি কথা জনাই দিয়াৰ বাবে ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ফাইনেলি খানা খালোঁ আৰু এতিয়া ব'লক আমি বিসৰ্জনলৈ যাম আৰু তাত পূৰা নাচিম আজি নাচ বাগ
উঠাই দিয়া হ'ল গাড়ীত আৰু এতিয়া আতচবাজীৰে আকাশ একদম ৰজন জনাই দিছে একদম। এতিয়া বলক এতিয়া বাকী অংশ চাওঁ, নৃত্য। এনেকৈ গাভৰুৰ বুকুত আজি বিলীন হৈ যাব আমাৰ অতিকৈ মৰমৰ দুৰ্গা মা, আৰু এবছৰৰ কাৰণে নাহে। গতিকে এই গাভৰুৰ বুকুতে একেবাৰে বিলীন হৈ যাব এবছৰৰ কাৰণে। গতিকে বেয়া লাগিছে। গতিকে এইটোৱে ভিডিঅ' আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম। আৰু শেষলৈ দেখাই দিম কেনেকৈ দেৱী মাক বিসৰ্জন দিয়ে। এনেকৈ বিভিন্ন উলহ মালহেৰে দেৱী মাক এবছৰৰ কাৰণে বিদায় দিয়া হ'ল। আৰু এয়া দেখিছে শেষ বিসৰ্জন, নদীত উটাই দিছে। এনেদৰে উলহ মালহেৰে এবছৰৰ কাৰণে দেৱী মাক বিসৰ্জন দিয়া হ'ল। আৰু এয়া দেখিছে এনেদৰে গাভৰু নৈত উটি গৈছে মা দুৰ্গাৰ প্ৰতিমা।